ৰাজ গাড়ী অলপ লাহে লাহে চলো ইমান জোৰে চলাব লাগে না গাড়ীখন লাহে লাহে গ'লেও পাম দিয়া যদি এক্সিডেণ্ট হৈছে মাজতে কি কৰিবা ফফলা নাকা আজিকালি চলি আৰু লাহে লাহে গাড়ী চলাই নেকি স্পীড যাব লাগে তেতিয়াহে ছোৱালীবিলাকে গল দাঙি চায়ে স্পীড যাব লাগে সদায় স্পীড যোৱাতে খালি ক'ৰবাত এক্সিডেণ্ট কৰি নামিলবি খালি ৰাজ এই জেগাখিনিত ফুৰিব আহি বহুত ভাল লাগিল ন সেইকাৰণেতো মই সদায় ফুৰিব যি আহোঁ কিয় উঠে অলপ ভাল লাগে ফুৰিব আহিলে অলপ টেনশ্যন চেনশ্যন দূৰ হয় সেইকাৰণে ফুৰিব আহিব লাগে ব'লা আমি আগৰ ফালে যাওঁ আৰু মা কচম এইটো আৰু কি নদী ইমান ভাল লাগে কেতিয়াও দেখাই পোৱা নাছিলো ভাল লাগিল দেই ৰাস্তাই বঢ়িয়া জেগাক লৈছা কিন্তু এনেকুৱা জেগা এনেকুৱা নদী জীৱনত দেখা পাইছে না ফফলা সেইকাৰণে কেতিয়াবা যে লগ ধৰিলে আহিব লাগে তেতিয়া এইবোৰ ভাল দেখা পাবা ব'লা এতিয়া আমি আৰু বহুত ঘূৰিলোঁ বহুত চালোঁ বহুত ভাল লাগিল এতিয়া আমি ঘৰৰ ফালে যাওঁ ব'লা ব'লা যাওঁ